নমস্কাৰ। আজি এটা সৰু গল্প লৈ আহিছোঁ। গল্পটোৰ বিষয়বস্তু হৈছে যদি কেতিয়াবা কাৰোবাৰ আপোনজনৰ লগত অৰ্থাৎ জীৱনসংগীৰ লগত কিছুমান ঘৰুৱা সমস্যাৰ সৃষ্টি হয়, তেতিয়া কেনেদৰে আগবাঢ়িব বিচাৰে বা কি কৰিব বিচাৰে, তেনেকুৱা বিষয়ৰ ওপৰত এটি সৰু লিখনি আছে। আহকচোন আৰম্ভ কৰোঁ। গল্পটোৰ শিৰোনাম তাই ডিভোৰ্চ নিদিয়ে। বাহিৰত মুখলধাৰে বৰষুণ দিছে। দৃষ্টিয়ে তাইৰ কেবিনৰ খিৰিকীৰে ৰাস্তালৈ চাই পঠিয়ালে। বৰষুণৰ টোপালবোৰ বৰ ঘন হৈ আহিছে। কামখিনি সোনকালে শেষ কৰি ৰুমলৈ যাব পাৰিলেই হ'ল। তেনে সময়তে ফোনটো বাজি উঠিল। আস্থাৰ ফোন অহা দেখিহে তাইৰ মনত পৰিল, আজিচোন তাইৰ এটা ইনভাইটেশ্যন আছে। হেল্ল', আস্থা ক। আস্থাই ক'লে, তই অফিচতে আছ চাগে। সেইপিনে বৰষুণ কেনেকুৱা? পাৰিলে সোনকালে আহিবি। দৃষ্টিৰ উত্তৰ, ৰচোন, একে উশাহতে ইমান প্ৰশ্ন। তোৰ ঘৰত যাম ভাবিছিলোঁ, কিন্তু বৰষুণ দিলেচোন। আস্থাই ক'লে, বাসবিও আহিব। ইভিনিং এটা গেট টুগেডাৰ ৰাখিছোঁ। এতিয়া ৰাখিলোঁ, বাই। দৃষ্টিৰ মনটো অলপ গধুৰ হৈ পৰিল। বাসবিও আহিব যেতিয়া আজি তাই মোক নেৰিব। কিবা এটা সিদ্ধান্ত ল'বলৈ মোক জোৰ দিব। কিন্তু বাসবিয়ে ভবাৰ দৰে এইবোৰ সিদ্ধান্ত ইমান সহজে ল'ব নোৱাৰি। দৃষ্টিৰ অফিচৰ কামবোৰ শেষ হ'বৰ হৈছে। এইবাৰ বাসবিৰ ফোন আহিল। দৃষ্টি, তোৰ কাম শেষ হ'লনে? মই 10 মিনিট পিছত অফিচৰ পৰা ওলাম। তই ৰেডি থাকিবি। তোক তোৰ অফিচৰ সন্মুখতে উঠাম। দৃষ্টিয়ে কেৱল অ'কে বুলি কৈ ফোনটো ৰাখি দিলে। তিনিওজনী মিলি পাৰ্টিৰ খোৱা বোৱা যোগাৰত লাগিল। আস্থাই দৃষ্টিক ক'লে, দৃষ্টি, বেবিকৰ্ণখিনি তুমি বনাবা। নিকুঞ্জ আহিব নহয়, সি ভাল পোৱা ষ্টাইলতে বনাবা। নিকুঞ্জৰ নাম শুনিয়ে বাসবিয়ে দৃষ্টিক পুনৰবাৰ সিদ্ধান্তটোৰ কথা ক'লে। আস্থাই গহীনাই ক'লে যে সকলোবোৰ পৰিস্থিতি একে নহ'বও পাৰে বাসবি, তুমি ভবাৰ দৰে। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ সলনি অলপ বুজাবুজিৰ দৰকাৰ। নিকুঞ্জ আৰু দৃষ্টি বহি আছে বিশাল ড্ৰয়িং ৰুমৰ একাষে। তাই কেৱল নিকুঞ্জৰ পিনে চাই থাকিল। সি তাৰ সহজ সৰল স্বভাৱেৰে তাইক মৰমৰে কৈ গ'ল, কিনো ভাবি আছা দিশু? সকলো ঠিক হৈ যাব নহয়, মই আছোঁ। বাই দি ৱে, বেবিকৰ্ণখিনি বহুত টেষ্টি হৈছে খাবলৈ। দৃষ্টি ভাৱত ডুব গ'ল। কেনেকৈ বাৰু তাই ইমান কঠোৰ সিদ্ধান্ত এটা জনাব তাক? তাৰ ভুল ক'ত? কেৱল পৰিস্থিতিয়ে সহযোগ কৰা নাই। নিকুঞ্জক তাই যোৱা 4 বছৰৰ পৰাই জানে। প্ৰেমত পৰাৰ আগত সিহঁত বন্ধু হিচাপেও আছিল। তেনেই সহজ সৰল ছাপৰ্টিভ নিকুঞ্জ। সিহঁতৰ প্ৰেমৰ কথাও দুয়োখন ঘৰে বহুত সোনকালে মানি লৈছিল। দুয়োখন ঘৰত আনন্দৰ জোৱাৰ উঠিছিল। তাতে আৰু নিকুঞ্জ ঘৰৰ ডাঙৰ ল'ৰা। ঘৰৰ প্ৰথম বিয়া যেতিয়া ডাঙৰকৈ উলহ মালহেৰে পাতিবলৈ অলপ সময়ৰ প্ৰয়োজন। কথাবোৰ সোনকালেই বুজাবুজিৰে গৈ আছিল। কিন্তু হঠাৎ খেলিমেলি হ'ল। দৃষ্টিয়ে তাই অফিচৰ কোৱাৰ্টাৰটো বিবাহিত হ'লেহে পাব হেনো। তাইৰ ইচ্ছাক সঁহাৰি জনাই নিকুঞ্জে তাইক মন্দিৰত বিয়াৰ নিয়মটো কৰি দিলে। তাইৰ যেন একো কষ্ট নহয়। সময় কেতিয়াবা কঠিন হয়। নিকুঞ্জ অলপ ব্যস্ত হৈ পৰিল হঠাৎ ঘৰত হোৱা কিছুমান কঠিন পৰিস্থিতিৰ মাজত। তাইক অকণো সময় দিব পৰা নাই। এই ক্ষেত্ৰত দৃষ্টিয়ে অলপ বুজাবুজি কৰাটো দৰকাৰ আছিল। অবুজৰ দৰে আঁতৰি অহাটো ভাল হ'ব জানো?
হঠাৎ আস্থাই মাত দিলে, ঐ তহঁতৰ কথা পতা হ'লনে? হ'ল যদি ডিনাৰ ৰেডি কৰি ল। আস্থাৰ মাতত দৃষ্টি চক খাই উঠিল। নিকুঞ্জে তাইৰ হাতত ধৰি ক'লে, কি হ'ল দিছো? কিবা ভাবি আছা? সকলো ঠিক হৈ যাব, মই কৈছোঁ নহয়। মাথো তুমি অলপ ধৈৰ্য ধৰা। ডিনাৰৰ টেবুলত বহিয়ে বাসৱীয়ে দৃষ্টিৰ পিনে চাই ফুচফুচাই সুধিলে, ঐ কি ক'লি তই? তোৰ সিদ্ধান্তটো জনালিনে নাই? চাবিচোন সি এতিয়াহে বুজি পাব। এতিয়া সি সলনি হ'ব। এইবাৰ দৃষ্টিয়ে চেয়াৰত বহাৰ পৰা উঠি সকলোৰে পিনে চাই ক'লে, নাই, মই তেনে সিদ্ধান্ত নলওঁ। ডিভ'ৰ্চ নিদিওঁ। আমি এই কঠিন সময়ত বুজাবুজি আৰু ধৈৰ্য ধৰাৰ প্ৰয়োজন। অভিমান কৰি আঁতৰি যোৱাৰ নহয়। মই ডিভ'ৰ্চ নিদিওঁ। এটি শান্তিৰ আৰু মিচিকীয়া হাঁহি বিয়পি পৰিল ডিনাৰ টেবুলত বহি থকা আটাইকেইজনৰ মুখত। ধন্যবাদ।